নমস্কাৰ মই জুলি আপোনাক সকলোকে মোৰ চেনেল মাই লাইফ ডব্লিউলৈ বহুত বেছি স্বাগতম জনাইছোঁ। আজি মই বহুত দিনৰ মূৰত আপোনালোকে ব্লগ বুলি ক'ব পাৰে ভাবিছোঁ আজি গোটেই দিনটো এবাৰ দেখুৱাওঁ আপোনালোকক কেনেকুৱা যায় আমাৰ। আজি একচুৱেলি মই উঠিলোঁ প্ৰায় 4:30 মানতে, কাৰণ এখেত যায়, তেওঁক চাহ অকণ বনাই দিব লাগে, চাহ খাই যায় আহিব বাৰু 10টা মানত। আৰু ল'ৰাও উঠে তেতিয়া মোৰ লগতে এইফালে আৰু তেওঁ অলপ আগত গ'ল, মানে 6টাৰ আগত গৈছে। তেওঁ বাকী কামখিনি যিখিনি আছিলে ধৰক বিচনা কৰা অন্য কাম নহয় বাৰু, বাকীখিনি ঘৰ চৰ ঝাৰু দিয়া এইবোৰ হৈ যায় তেওঁ যোৱাৰ আগতে, কাৰণ আহি ঘৰত বোলে মানুহ ওলাই যাবলৈ নাপায়। এইটো আগতে আমাৰ মায়ে কোৱা, ল'ৰাই কেনেকৈ চাই আছে। এতিয়া তেওঁ যোৱাৰ পিছত মই বিচনাখন কৰিছোঁ, বিচনা কৰা নাছিলোঁ এই ল'ৰাৰ কাৰণে বৰ দিগদাৰ কৰি থাকোঁ। আজি বতৰটো ডাৱৰীয়া, আজি বহুত দিনৰতো এনেকুৱাই হৈ আছে বতৰটো। এতিয়া বাজিছে, আপোনালোকে চাগে দেখিছেনে বাৰু, এয়া বাজিছে 6:30 বাজে আৰু 5 মিনিট ফাৰ্ষ্ট হয় লগতে মই 5 মিনিট ফাৰ্ষ্ট কৰি থৈ দিওঁ, মানে নাজানো কিয় আগৰ পৰা মই যিকোনো ঘড়ী মানে 5 মিনিট অকণ ফাৰ্ষ্ট কৰি থৈ দিওঁ। 6:20 একচুৱেলি 6:25 এতিয়া মই ল'ৰাক দেখিছোঁ জলপানখন, গতিকে মই চাই থওঁ মই বাকী দিনটো কি কৰোঁ। ল'ৰাক মতে জলপান এইফালে চোৱা ন, এইফালে আছোন, একো নাই যোৱাচোন, এইফালে কাকা মাতাচোন, কাকা মামা যোৱা কামত যোৱা। দেখিছা নেকি কাকাহঁতক? নাই বহা। আকৌ মাতাচোন চব, কাকা মামা মাতা আহিছে নেকি কাকা মামা। উঠা বহা, উঠা উঠা উঠা, বহা বহা বহা, উঠা বহা বহা, উঠা হোৱা নাই নহ'ব, হোৱা নাই। এতিয়া আমি কি খাম জানে? এইটো কাৰ ফেভৰেট চিনি পাইছেনে? এয়া হৈছে পানী পিঠা, মোৰ বহুত বেছি ফেভৰেট। আৰু মোৰ ল'ৰাকো এতিয়া মই শিকাইছোঁ পানী পিঠা খাবলৈ। মাক যেনেকুৱা ল'ৰা তেনেকুৱা হ'ব লাগিব, নহয় জানো? গতিকে মই খাই লওঁ, তাৰপিছত আপোনালোকৰ কথা পাতি আছোঁ। এতিয়া প্ৰায় যদি ঘড়ীটো দেখা পাইছে, এতিয়া প্ৰায় 8:30 বাজে আৰু 9 বজা। ল'ৰাক এতিয়া খুৱাই দিম, তাই নুশুব। আৰু ৰাতিপুৱা মোৰ লগতে বহুত সোনকালে উঠে, 4:30 উঠে সি। এতিয়া শুই যাব, অলপ টাইম সি শুলে তাইৰ দেহাটো ভাল লাগিব। সি এতিয়া শুব প্ৰায় 11টালৈকে, উঠিব নোখোজে, তথাপি মই তাক মাতি দিওঁ, কাৰণ খাবওতো লাগে। গতিকে এতিয়া শুই 11টাত উঠাই দিম, আকৌ 11টাত তাক খুৱাম। গতিকে আপোনালোকে চাই থাকিব মই আৰু কি কৰোঁ। দেখিছে আমাৰ এই কচু গুটিটো ফুলে, এতিয়া প্ৰায় 11টামানলৈকে শুব। সেইখিনি মোৰ যি কাম আছে মই সেইখিনি কৰি লওঁ। দেখিছেনে টোপনি থাকিবা, উঠাব এতিয়া পিছত তাক মই উঠাই দিম, ঠিক আছে? বতৰ যে ইমান বেয়া দেখিছেনে, সেইটো কাৰণে আজি মানে বাৰাণ্ডাতে চব কাপোৰ দিব লগা হৈছে। বিচনা চাদৰে
কাপোৰে ল'ৰাৰ কাপোৰ চাপোৰ চব বাৰান্দাত দিব লগা হৈছে। মানে বাহিৰত দিয়া গোটেই বৰষুণ, মানে বৰষুণটো নেৰা হৈছে, কিনকিনাই হ'লেও আছে। পিছবেলালৈকে ৰ'দ দিব চাগে, দিলেতো ভালেই। এই ল'ৰা শুই থকা টাইমতে মই এইখিনি কৰি লৈছোঁ, নহ'লে সি উঠি থাকিলে বহুত দিগদাৰ এইবিলাক কৰিবলৈ। সি শুই থাকিলে ভাল আৰু গোটেইখিনি আজৰি হ'ব পাৰি। আৰু ঠিক আছে বাৰু, এয়া ল'ৰাৰ উৎপাত দেখিছেনে? একো কৰিব নোৱাৰি, মই যি কওঁ তাকে কৈ থাকে। চাই থাকক আপোনালোকে। মই যদি এনেকৈ ভিডিঅ'বোৰত মানে পিছত ভইচ অভাৰ কৰি থাকোঁ, সি মানে আহি লগতে মোৰ লগত কৈ থাকিব। বিৰাট দিগদাৰ, তাক এৰিব নোৱাৰি, কাৰণ বহুত বেছি সৰু হৈ আছে, মোৰ লগতেই থাকে। মই যি কৰিলোঁ মোৰ ওচৰতে ৰখি চাই থাকিব। সেইকাৰণে মই যি কওঁ তাকে কেতিয়াবা ওচৰতে আহি মাত অলপ অলপ ফুটিছে, যিহেতুকে 2 বছৰ হোৱাই নাই তাৰ, আগষ্টতহে হ'ব। অলপ অলপ মানে কি, অলপ মানে প্ৰায় ফুটিছেই ক'ব পাৰে চব, কিন্তু স্পষ্ট নহয় আৰু অলপ অলপ স্পষ্ট হয়, আমি বুজি পাওঁ আৰু সেইটোৱে। আপোনালোকে দেখিছেনে বাহিৰত বতৰটো? ৰাতিপুৱাৰ পৰা বৰষুণ দি আছে। বৰষুণ দিলে বহুত বেছি ভাল পাওঁ, ভাল লাগে বৰষুণ, কিন্তু ৰাতিপুৱা দিলে বৰ টান পাওঁ। বাপৰে, মই বেলেগ কাপোৰ শুকোৱাৰ কথা মই নকওঁ, ল'ৰাৰ কাপোৰ ইমানেই ওলায়, মানে সেই কাপোৰখিনি যদি নুশুকায় বাপৰে বহুত মানে দিগদাৰ হয় সিহঁতৰ কাপোৰ নুশুকালে। ডাঙৰৰ কাপোৰ যেন তেন, কিন্তু সৰু পোৱালি কাপোৰ সোপা নুশুকালে যে বৰ খং উঠে দেই। ল'ৰাক গা ধুৱাই দিলোঁ। সি একচুৱেলি টোপনিৰ পৰা উঠিলে, উঠাৰ পিছত এওঁ আহি পালে। এওঁ কিবা এটা খালে, খাই ল'ৰাৰ কাৰণে মই অকণমান কিবা এটা বনাই আনিলোঁ। সি খালে, খাই অকণমান ইফাল সিফাল কৰিব দি তাক গা ধুৱাই দিলোঁ। এতিয়া এওঁ অকণমান শুইছে, তেওঁ আকৌ ডিউটি আছে, তেওঁ যাব আকৌ 1:30 মানত যাব। তেওঁৰ কাৰণে আকৌ তেওঁ ভাত খাই যাব, গতিকে এতিয়ালৈকে এইখিনি কৰিলোঁ। আকৌ দেখুৱাই থাকিম যদি পাৰোঁ। এতিয়া মোৰ মাতটো অকণ কম পাব, কাৰণ ল'ৰা শুই আছে। দিনত এওঁ আহিছিলে যে, আহি অকণমান ৰেষ্ট লৈছিলে, তাৰপিছত ভাত খাই তেওঁ 1:30টাৰ পিছত গুচি গৈছে আকৌ ডিউটিলৈ। তাৰপিছত ল'ৰাক ভাত খুৱাইছোঁ, তাৰপিছত মই মাহঁতে খাইছে, দাদা আৰু আমাৰ দাদাৰ ল'ৰাটো, সিও সৰু বাৰু, তাৰো 6 বছৰ হৈছে মাত্ৰ। তাৰপিছত আমি দুজনীয়ে খাইছোঁ, কাৰণ ল'ৰাক চাই থাকিব লাগেতো, নোৱাৰি অকলে থ'বলৈ তাক, গতিকে আমি দুজনী সদায় লাষ্টত খাওঁ, দুজনী একেলগে খাওঁ। তাৰপিছতহে শেষ হয় আমাৰ ভাতৰ পৰ্ব। তাৰপিছত ভাত খাই বাচনকেইটা ধুই আহি মাৰ লগত ল'ৰাক দি মই গা ধুবলৈ গ'লোঁ। গা ধুই আহি আকৌ ঘৰটো অকণ চাফা কৰি, জানে আৰু গধূলি সময়ত অকণ ঝাৰু চাৰু দিয়া এইবোৰ কৰিলোঁ, কৰি ল'ৰা অকণ চাফা কৰি তাক খুৱাই দিলোঁ। সি এতিয়া বৰ্তমান টোপনি গ'ল, এতিয়া অকণ শুব। তাৰপিছত সি আপোনাৰ 5:30 বাজি যাওঁতে উঠিব, 6টা মানত উঠিব। উঠি তাকো আকৌ কিবা খুৱাই দিব লাগিব, তেতিয়ালৈকে এওঁ আহি পাব 6:40 মানত, তেওঁ চাহ খাব। তাৰপিছৰখিনি পিছত পাৰিলে মই দেখুৱাম, আপোনালোকে খালি শেষলৈকে ভিডিঅ'টো চাই থাকিব। গুড মৰ্ণিং সকলোকে। আজি হৈছে নেক্সট ডে, আৰু এতিয়া বাজিছে 6টা। মই 4:30টাতে উঠিলোঁ, এখেত গ'ল চাহ খাই। আৰু ল'ৰা আজি কি ভাগ্যক্ৰমে ইমান দেৰিকৈ উঠিছে, 6টা বজাত উঠিছে, নহ'লে সদায় মোৰ লগত 4:30টাত উঠে। আৰু শুই থাকিলে ভাল, কামখিনি অকণ সোনকালে হয়। বাকী মোৰ কামখিনি হ'ল, ঘৰ চৰ ঝাৰু মাৰা বা বিচনা কৰা কিবা কৰা এইবোৰ হৈ গ'ল। বাকী মই গোঁসাই ঘৰত চাকিও জ্বলালোঁ, জ্বলাই আহি মই এখেতৰ লগত চাহ খালোঁ একাপ, আৰু গ'ল। তাৰপিছতে এওঁ বাইক ষ্টাৰ্ট কৰিছে, ল'ৰাও উঠিছে, সেয়াই আৰু কালি মই ব্লগটো শেষ কৰিব নোৱাৰিলোঁ। কালি আমাৰ আলহী আহিছিলে, মানে আলহী মানে কি, আমাৰ এখেতৰ বা ভিনদেউ আহিছিলে।
তো মানে সেনেকৈ শেষ কৰা নহ'ল আৰু গতিকে আজি যিমানখিনি পাৰোঁ অকণমান বহুত সোনকালে ব্লগটো শেষ কৰি দিম বহুত বেছি দীঘলীয়া হ'লে দিগদাৰ গতিকে আপোনালোকে আজিও অকণমান চাই থাকিব বহুত জানো অলপ দীঘলীয়া হৈছে তথাপি আপোনালোকে চাই থাকিব থেংক ইউ হেল্ল' মোৰ ব্লগটো যে বহুত বেছি দীঘলীয়া হৈ গৈছে নহয় জানো দুদিনীয়া হৈ গৈছে মই ইমান দীঘল কৰিম বুলি ভবাই নাছিলোঁ খালি টাইম নোপোৱাৰ বাবে মোৰ মানে ৰাতিও কৰা নহ'ল আৰু মই শেষ কৰিবও নোৱাৰিলোঁ সেইকাৰণে আজি ৰাতিপুৱা আকৌ ষ্টাৰ্ট কৰিছিলোঁ তথাপি আৰু দীঘলীয়া নকৰোঁ এতিয়া বাজিছে 4:30 আবেলিৰ এখেত আহিছিলে আহি ভাত খাই গ'ল আকৌ ডিউটিলৈ ল'ৰা এতিয়া শুই আছে আৰু মোৰ অকণ কিবা কাম আছে আৰু মই সেইখিনি কৰোঁ আৰু মই ঠিক কৰোঁ আৰু নেক্সট আকৌ মই ব্লগ সোনকালে আনিবলৈ চেষ্টা কৰিম আৰু মাজতো মই বাৰু ৰেচিপিবোৰ দিবলৈ চেষ্টা কৰিমেই গতিকে আপোনালোকে মোক অকণ আগুৱাই যোৱাত সহায় কৰিব আৰু চাই থাকিব শেষলৈকে প্ৰতিটো ভিডিঅ' আৰু প্লিজ এইটো যদি ভাল লাগিছে লাইক শ্বেয়াৰ আৰু প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব কাৰণ বহুত কামৰ মাজতো এনেকৈ ভিডিঅ'বোৰ বনাইছোঁ যেতিয়া আপোনালোকে ছাবস্ক্ৰাইব কৰিব তেতিয়া মোৰ এটা উৎসাহ জাগিব ন যে মই আৰু ভিডিঅ' বনাম তেতিয়া আৰু কৰিব পাৰিম নহয় জানো তেতিয়াহ'লে আজিলৈ এৰিছোঁ ধন্যবাদ